নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। অসমৰ বৰ্তমান জিলা কেইখন? উত্তৰটো হ'ল ৩৫খন। ২ নম্বৰ প্ৰশ্নটো হ'ল গুৱাহাটীত প্ৰথম কেতিয়া ব্ৰডগেজ স্থাপন হৈছিল? অপশ্যনত আছে ১৯৮৬, ১৯৮৪, ১৯৮২, ১৯৮৫। উত্তৰটো হ'ল ১৯৮৪। ৩ নম্বৰ কুৱেশ্যনটো হ'ল পৰিবাহক গাড়ী চলোৱাৰ যোগ্য বয়স। অপশ্যনত আছে ১৮ বছৰ, ২০ বছৰ, ২১ বছৰ, ২৫ বছৰ। উত্তৰটো হৈছে ২০ বছৰ। ৪ নম্বৰ প্ৰশ্নটো হ'ল গাড়ীৰ প্ৰদূষণ পৰীক্ষা কৰিব লাগে প্ৰতি ৬ মাহে, ৩ মাহে, এবছৰে, ২ বছৰে। উত্তৰটো হ'ল ৬ মাহে। ৫ নম্বৰ প্ৰশ্নটো হ'ল অসম ৰাজ্যিক পৰিবহণ বিভাগটো চনত অসম ৰাজ্যিক পৰিবহণ নিগমত ৰূপান্তৰ কৰা হয়। অপশ্যন আছে ১৯৬০, ১৯৬৮, ১৯৭৫, ১৯৭০। উত্তৰটো হ'ল ১৯৭০। ৬ নম্বৰ প্ৰশ্নটো হ'ল সন্মুখৰ পৰা অহা গাড়ীক আপোনাৰ কোনফালেদি যাব দিব? শুদ্ধ উত্তৰটো হ'ব সোঁকাষেদি পাৰ হৈ যাবলৈ দিয়া উচিত। ৭ নম্বৰ প্ৰশ্নটো হ'ল অসমত প্ৰথম কেতিয়া ৰাষ্ট্ৰীয় ঘাইপথ স্থাপন কৰা হৈছিল? অপশ্যনত আছে ১৮৬৫, ১৮৬৬, ১৮৭৪, ১৮৬২। উত্তৰটো হ'ল ১৮৬৬। ৮ নম্বৰ প্ৰশ্নটো হ'ল অসমত কিমানটা বিমানবন্দৰ আছে? অপশ্যনত আছে ৬, ৫, ৭, ৩। উত্তৰটো হ'ল ৬। ৯ নম্বৰ প্ৰশ্নটো হ'ল অসমৰ ক'ত ৰেল ইঞ্জিন মেৰামতি কৰা হয়? উত্তৰটো হ'ল ডিব্ৰুগড় আৰু বঙাইগাঁও। ১০ নম্বৰ প্ৰশ্নটো হ'ল ধলাশদিয়া দলঙৰ দৈৰ্ঘ্য কিমান? অপশ্যনত আছে ৭.৪৫ কিলোমিটাৰ, ৮.৪৫ কিলোমিটাৰ, ৯.১৫ কিলোমিটাৰ, ১০.১০ কিলোমিটাৰ। উত্তৰটো হ'ল ৯.১৫ কিলোমিটাৰ।